বন্ধুসকল আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। মই আজি আহিছিলোঁ মানে ক'ৰবালৈ গৈ আছিলোঁ, তাৰপিছত এঠাইলৈ ৰখিলোঁ। মোৰ বাইকখন দেখা পাইছে, ইয়াত ৰখি পেলাই প্লেচটো ভালেই লাগিছে, হ'লেও সন্ধিয়া হৈ গ'ল। ইমান মানে বেলি থাকোঁতে আহিব পৰা নাই, দিন থাকোঁতে। তো মই ইউটিউবত নতুনকৈ ভিডিঅ' দি আছোঁ। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, বেল আইকন টিপি দিয়ে, যাতে আগলৈ ভিডিঅ' পাই থাকিবৰ কাৰণে। আৰু যদি ভিডিঅ'কেইটা লাইক কৰি দিয়ে, শ্বেয়াৰ কৰি দিয়ে, আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেতিয়াহে মই আগুৱাই যাব পাৰিম। আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে, মোক যদি অলপ আগুৱাই লৈ যাব নোখোজে, মোক আগুৱাই যাব দিবলৈ আপোনালোকে অলপ সহায় কৰিব লাগিব, তেতিয়াহে মই অলপ আগুৱাই যাব পাৰিম। নহ'লেতো মই অকলে নোৱাৰিম। এইটো ছ'চিয়েল মিডিয়া কামটো অকলে নহয়, আপোনাৰ 10জনে 100জনে এই লাখ লাখ মানুহে ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ এই ছ'চিয়েল মিডিয়াত মানে সফলতা পোৱা যাব বা ছাকচেছ বস্তুটো পোৱা যাব। নহ'লেতো নহয় আৰু। তো আপোনালোকে অলপ সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।